হেল্ল' বন্ধুসকল, কি খবৰ? সকলোৰে ভালনে বাৰু? অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। মই আৰু মোৰ বা আজি আহিলোঁ 4 লাইন ফালে আৰু কাষতে পাহাৰখন আছে। চাওকচোন বন্ধুসকল, এই পৰিৱেশটো কিবা এটা ভাল লাগে, সেইকাৰণে আহিলোঁ। আৰু বহু দিন হ'ল বন্ধুসকল ফটো উঠা নাই জানেনে, আৰু ভিডিঅ' বনোৱা নাই। তাকে ভাবিলোঁ ৰিলছ দুটামান বনাওঁ আৰু আপোনালোককো দেখাওঁ। এইফালে দেখিছেনে, পূৰা সাজি কাচি ধুনীয়াকৈ ৰিলছ বনাই আছোঁ। আপোনালোকে ইনষ্টাগ্ৰামত পাই যাব বা ফেচবুকতো পাই যাব। লাইক কমেণ্ট কৰিব। আৰু বন্ধুসকল এইফালে আহিলোঁ ব্ৰইলাৰ মাংস ল'বলৈ। যিহেতু বন্ধুসকল গাটো বেয়া, সেইকাৰণে ভাবিছোঁ আজি জাল দি ব্ৰইলাৰ মাংস খাওঁ। আৰু বন্ধুসকল আপোনালোকৰ ফালে ব্ৰইলাৰ মাংসৰ কেজি কেনেকুৱা জনাবচোন দেই। আৰু মোৰ ভিডিঅ' ক'ৰ পাই চাই আপোনালোকে জনাব। আৰু মই এয়া আধা কেজি ব্ৰইলাৰ মাংস লৈছোঁ। ধুনীয়াকৈ ঘৰত লগ পাম, মজাকৈ বনাই একদম ভাতৰ কাঁহীত মানে দেখা পাব। আৰু বন্ধুসকল আপোনালোকক বাৰু মাংস থাকিলে দাইল কিবা কিবি লাগে জানো? মোক হ'লে একো নালাগে, ডাইৰেক্ট মাংস হ'লে হৈ যায়। আৰু ভিডিঅ'টো চাই ভাল লাগিলে